আজি বহু দিনৰ মূৰত মৰ্ণিং প্ৰেয়াৰত গ'লোঁ। বিভিন্ন কাৰণত বৰষুণ নাছিলোও মাজতে, তো এনেকৈ যোৱাই হোৱা নাছিলে মৰ্ণিং প্ৰেয়াৰত বহুদিন। আজি একেবাৰে নেইবাৰৰ ঘৰত হৈছে, গতিকে আৰু সেইকাৰণে আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিলোঁ। প্ৰেয়াৰৰ পিছত নাম ধ্যান, বাণী পাঠ আৰু তাৰপিছত অকণমান ইষ্ট আলোচনাৰ নিচিনা, ঠিক ইষ্ট আলোচনা নহয়, আমি সকলোৱে বহিয়ে আৰু বিভিন্ন ঠাকুৰৰ কথা আলোচনা কৰা হয়। কোনে কেনেকৈ দীক্ষা ল'লে, তাৰপিছত কাৰ জীৱনত কেনেকুৱা অভিজ্ঞতা, বিভিন্ন দয়াৰ কাহিনী, এইবোৰ বিভিন্ন ধৰণৰ আলোচনা কৰা হয় আৰু অকণমান আলোচনা কৰি ভালো লাগে। একেবাৰে প্ৰেয়াৰ কৰি উঠি আহিব বেয়া লাগে, বহি অকণমান ইষ্ট আলোচনা বা ইষ্ট প্ৰসংগ কৰা হয়। তো এনেকুৱা ইষ্ট প্ৰসংগত বিভিন্ন টপিক ওলায়। কেতিয়াবা কোনে কেনেকৈ দীক্ষা ল'লে, বিভিন্ন দয়াৰ কাহিনী, এইবোৰ থাকে আৰু আলোচনাত। তো আজি কথা প্ৰসংগত কথা পাতোঁতে বৰদাৰ কথা ওলালে। বৰদাৰ কথা ওলাওঁতে পুৰীৰ কথা ওলালে। যিহেতু বৰদা খুব পুৰীত গৈছিলে শেষৰ পিনে, গতিকে কোনে কোনে পুৰীত গৈছিলে, কোনে কোনে যোৱা নাই, তো যাওঁতে কি কি অভিজ্ঞতা হৈছিলে, এনেকৈ বিভিন্ন ধৰণৰ আলোচনা কৰা হ'ল। তেতিয়া আমিও গৈছিলোঁ, ময়ো গৈছিলোঁ, মোৰো সেই অভিজ্ঞতা আছে তেতিয়া পুৰীত যোৱাৰ। তো মোৰ অভিজ্ঞতাবিলাক ক'লোঁ। খুব ভাল লাগিছিলে আচলতে। পুৰী মন্দিৰটোও খুব ধুনীয়া, আৰু তাৰ যিখন লন, তাৰমানে আগফালে পিছফালে কাৰ্পেট গ্ৰাছ বুলি কোৱা হয়, ঘাঁহখিনি ইমান ধুনীয়াকৈ মেইনটেইন কৰিছিলে তেতিয়া। এতিয়া অৱশ্যে বহুদিন পুৰী মন্দিৰত যোৱা নাই, সেই কাৰ্পেট গ্ৰাছ আছেনে নাই ক'ব নোৱাৰোঁ। খুব ভাল লাগিছিলে, আৰু সেই কাৰ্পেট গ্ৰাছত পূজ্যপাত দাদা, বৰদা সকলোৱে বহিছিলে। বৰদা এখন চেয়াৰতেই বহিছিলে। তো আমিও সাগৰৰ পাৰত কাৰ্পেট গ্ৰাছত বৰদা বহিছিলে, আমিও বহিছিলোঁ। আৰু তেতিয়া হোটেলবিলাক কি হৈছিলে যে বেছিভাগ সৎসংগী মানুহেই থাকে হোটেলবিলাকত, কাৰণ বৰদা তাতে থাকে। গতিকে মানুহবিলাক সকলোৱে দেওঘৰ যদিও বা যায়, এদিন দুদিন থাকি সকলোৱে পুৰীত যায়েই, তেনেকুৱা আৰু কিছুমানেতো ডাইৰেক্ট পুৰীতেই যায়। তো সেইকাৰণে গোটেই হোটেলবিলাক মেক্সিমাম সৎসংগী মানুহেৰে ভৰ্তি, আৰু ফৰেনাৰ্ছবোৰ। তো ফৰেনাৰ্ছবোৰে আমাক দেখিলেই মানে তেওঁলোকে কেনেকৈ জনা হৈ গ'ল, হয়তো আমাৰ মানুহে দিছিলে নেকি জয়গুৰু। সকলোৱে মানে আমাক দেখিলে জয়গুৰু বুলি চিঞৰে, আৰু ইমান ভাল লাগে, আমিও জয়গুৰু দিওঁ। তেওঁলোকৰ লগত মানে সেইখিনি আমি ফাৰ্ষ্ট কমিউনিকেশ্যন কৰোঁ। তো খুব ফূৰ্তি লাগিছিলে। তেওঁলোক চব ফৰেনাৰ্ছ, অন্য একো বুজি নাপায়, কিন্তু আমাক দেখাৰ লগে লগে জয়গুৰু দিছিলে। তো তেতিয়া আমিও সৰু আছিলোঁ, দি খুব ভাল পাওঁ আৰু খুব ফূৰ্তি পাওঁ। তো তেনেকৈ ফূৰ্তি কৰিছিলোঁ। ময়ো সেইবোৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলোঁ, আৰু বহুত অভিজ্ঞতা আছিলে। তাৰপিছত মঞ্জু বাইদেৱেও ক'লে তেওঁ কেনেকুৱা, মানে কি কি পৰিৱেশ পাইছিলে, কেনেকুৱা পৰিৱেশ পাইছিলে তাতে থাকোঁতে। তো তেওঁৰ এটা ঘটনা খুব ভাল লাগিল শুনি, গতিকে সেইটোকে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। তেওঁ ক'লে যে বৰদাই সাগৰৰ পাৰত বহিব খুজিলে আৰু। তো এনেইতো পুৰী মন্দিৰটো সাগৰৰ পাৰতে, কিন্তু মানে পুৰী বৰদাৰ ঘৰৰ যিখন বাৰেণ্ডা, সেইখনৰ পৰা সাগৰ ইমান ধুনীয়াকৈ দেখা যায়, খুব ভাল লাগে। আমি বৰদাক যেতিয়া প্ৰণাম কৰিব যাওঁ, বাৰেণ্ডাৰ পৰা থিয় হৈ সাগৰখন চাই থাকোঁ, আৰু একদম খুব ভাল লাগে। তো আকৌ বৰদাই সেইদিনাখন তাৰমানে মন্দিৰৰ কেম্পাছৰ পিছফালে এখন গেট থাকে, সেই গেটখন দি ওলাই গৈ পিছফালে বেছ কিছু দূৰ বালি, কিন্তু যদিও ঘৰৰ পৰা একদম সাগৰখন ওচৰত যেনেই লাগে দেখিলে, কিন্তু ভালেখিনি বালি ক্ৰছ কৰি তাৰপিছতহে সাগৰখন। গতিকে বৰদাই সেইদিনাখন সাগৰৰ সেই বালিত, তাৰমানে মন্দিৰৰ কেম্পাছৰ পৰা ওলাই বালিত বহিব খুজিলে, আৰু মানে সাগৰৰ ওচৰত আৰু বেছ কিছু ওচৰত, এনেইতো মন্দিৰটোৱে ওচৰত তথাপি আৰু তাতে বহিব খুজিলে। তো তাতে বৰদাক লৈ যোৱা হ'ল। বৰদাৰ এখন চেয়াৰ আছিলে, তাতে বৰদাই মানে সেই চেয়াৰতে হয়তো কেনেকৈ লৈ গ'ল নাজানো, আৰু বৰদাই চেয়াৰত বহিলে, আৰু ওপৰত এটা ছাতি, মস্ত ডাঙৰ এটা ছাতি, যাতে ৰ'দ নপৰে বা কি, তেনেকৈ ছাতিটো বৰদাৰ ওপৰত দি দিয়া হ'ল। তো বৰদা তেনেকৈ বহি আছে, আৰু চাৰিওপিনে বৰদা বহিলে, আৰু গোটেইবোৰে সাগৰৰ পাৰত বালিত চবেই বহি আছে। এটা মানে অত্যন্ত, বাইদেউ যে ইমান ধুনীয়াকৈ কৈছিলে কাহিনীখিনি, মই হয়তো সিমান ধুনীয়াকৈ ক'ব নোৱাৰিম, আজি শুনি আহিছোঁ, চেষ্টা কৰিছোঁ আৰু। তো কি হৈছে যে চবেই মানে একদম চাইলেণ্ট আৰু বহি আছে, যে একদম এটা পৰিৱেশটো একদম শান্ত, কাৰো মুখৰ চাউণ্ড নাই, খালী সাগৰৰ ঢৌবিলাকৰ শব্দ, চবেই চুপচাপ বহি আছে। মুখত চবৰে এটা মানে
হাঁহিমুখীয়া এটা মুখ আৰু মুখখন এনে মানে চবৰে এটা স্মাইলিং ফেচ লৈ বহি আছে মানে সকলোৱে খুব এটা আনন্দ ফিল কৰি আছে তাতে বহি পেলাই আৰু বৰদায়ো চবকে সাগৰৰ ফালে চাইছে আৰু সকলোৰে ফালে মাজে মাজে চাইছে মুখেৰে একো মাতা নাই কিন্তু তেনেকৈ চাই আছে আৰু খুব ধুনীয়া এটা পৰিৱেশ কিন্তু সাগৰৰ পানী বহুত দূৰত আৰু এওঁলোক বহুত দূৰত সাগৰৰ পানী তালৈকে কিন্তু নাহে মানুহে গা ধুলে আৰু বেছ কিছু দূৰ আগুৱাই যাব লাগিব কিন্তু এনেকৈ বহি থাকোঁতে হঠাৎ কি হ'ল সাগৰৰ পানী বৰদাত যিখিনি ঠাইত বহি আছে বৰদাৰ চকীখনলৈ পানীবোৰ আগুৱাই আহিবলৈ ধৰিলে আহি আচৰিত তালৈকে কেতিয়াও পানী মানে অহাটো সম্ভৱেই নহয় বৰদাক য'ত বহোৱা হৈছে কিন্তু মানে তেওঁলোকে নিজে বহি চাই আছে মঞ্জু বাইদেউহঁতে যে সাগৰৰ পানী আহি ওচৰ পাই আহি একদম বৰদাৰ ভৰিখন থৈ যে বহি আছে বৰদাৰ ভৰিৰ চৰণ একদম ধুৱাই থৈ আকৌ পানীখিনি গুচি গ'ল এনেকৈ 3বাৰ সাগৰে আহি বৰদাৰ মানে চৰণ স্পৰ্শ কৰিলে ইমান ভাল লাগিলে কাহিনীটো শুনি ময়ো গৈছিলোঁ আমিও গৈছিলোঁ কিন্তু আমি এইটো ঘটনাৰ সাক্ষী হ'ব পৰা নাছিলোঁ তেওঁ নিজে বহি তেওঁ দেখিছে সেই সৌভাগ্য তেওঁ হৈছিলে চ' খুব ভাল লাগিলে কথাটো শুনি সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ তেতিয়াহ'লে আজিলৈ ইয়াতে এৰিছোঁ নমস্কাৰ জয় গুৰু